কবিতাৰ শিৰোনাম সূৰ্য নমা বাটত ৰৈ আছো। কবি হিমাংশু পাঠক। জন্মৰ দিনা কান্দোনৰ কুৰহাল তুলি কি দাবী কৰিছিলোঁ মাক নাজানো। পঢ়াশালীৰ দুৱাৰদলিত প্ৰধান শিক্ষকে আশাৰ কি আশ্বাস দেউতাৰ হাতৰ মুঠিত গুজি দিছিল নাজানো। মাথো জানো সূৰ্য অহাৰ বাটে নিৰ্ভয়ে ওলাই গৈছিলোঁ। সেয়াই চলি আছে। পঢ়াশালীত গুৰুৱে জীৱনৰ কথা কৈছিল, এটা সুন্দৰ জীৱনৰ, সুৰক্ষিত ভৱিষ্যতৰ, যাৰ বিষয়ে মোৰ কোনো ধাৰণাই নাছিল, আজিও নাই। কিছুমানে কয় মন গ'লেই ভাল লগাখিনি কিনিব পৰা, মন গ'লেই শৰীৰক জাগতিক সুখ দিব পৰা সক্ষমতাকে জীৱন বোলে। বহুতো থকাৰ পিছতো আন্ধাৰত মুখ লুকুৱাকো কয়নে জীৱন? আন্ধাৰ এতিয়া আদৰ চেনেহক ঘৃণা কৰা আশুয়াৰ আড্ডাৰ থলী। আন্ধাৰ মোৰ বাবে ভাগৰৰ হিচাপ, নিদ্ৰাৰ কোলা। সকলো ঘৃণা পৰাভূত কৰিব পৰাকৈ এটা জীৱন বিচাৰি ৰৈ আছো সূৰ্য নামি অহা বাটত।